নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ এবাৰ আপোনালোক সকলোকে আমাৰ এই চেনেলটোৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ আন্তৰিক স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, চলিত 2026 বৰ্ষৰ 1 মে শুক্ৰবাৰে হ'বলৈ গৈ আছে বুদ্ধ পূৰ্ণিমা তিথি। প্ৰিয় দৰ্শক, এই বুদ্ধ পূৰ্ণিমাৰ তিথিৰ দিনটোৰ পৰা ভগৱান গৌতম বুদ্ধ আৰু মাতা লক্ষ্মীৰ কৃপাত চাৰি ৰাশিৰ জাতক জাতিকাসকলৰ জীৱনলৈ আহিছে এক সোণালী সময়। এই চাৰি ৰাশিৰ জাতক জাতিকাসকলে মাতা লক্ষ্মী আৰু গৌতম বুদ্ধৰ কৃপাত উন্নতিৰ ক্ষেত্ৰতেই হওক বা সফলতাৰ ক্ষেত্ৰতেই হওক, শিক্ষাৰ ক্ষেত্ৰতেই হওক, এই চাৰি ৰাশিৰ অতি ভাল সময় আহি পৰিছে বুদ্ধ পূৰ্ণিমাৰ দিনটোৰ পৰা। গতিকে প্ৰিয় দৰ্শক, আপোনাৰো যদি এই চাৰি ৰাশিৰ ভিতৰত ৰাশিটো আছে তেন্তে আপুনিও সৌভাগ্যশালী, আপুনিও অতি ভাল সময় লাভ কৰিবলৈ গৈ আছে। আপুনি এনে সুযোগ কেতিয়াও নেহেৰুৱাব। আপুনি এই বুদ্ধ পূৰ্ণিমাৰ দিনা এটা বস্তু কেতিয়াও ভুলতো আনকো নিদিব আৰু নিজেও নানিব। লগতে আপুনি এটা কাম বুদ্ধ পূৰ্ণিমাৰ দিনটোত কৰাটো খুবেই জৰুৰী। এই চাৰি ৰাশিৰ জাতক জাতিকাসকলেতো এই বস্তুটো আনক কেতিয়াও নিদিব আৰু এটা কাম যেনে তেনে কৰিব। লগতে বাকী যি 8 ৰাশি আছে সেই 8 ৰাশিৰ জাতক জাতিকাসকলেও এই কামটো কৰিব আৰু এই বস্তুটো আনক কেতিয়াও নিদিব। গতিকে প্ৰতিজন দৰ্শকে এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। আমি সুন্দৰভাৱে আপোনালোকৰ লগত ৰাশি চাৰিটাৰ লগতে কি বস্তু আপুনি আনক দিব নালাগিব, আনৰ পৰা আনিব নালাগিব আৰু কি কাম কৰাটো জৰুৰী সুন্দৰভাৱে শাস্ত্ৰ সম্বন্ধীয়ভাৱে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। গতিকে প্ৰিয় দৰ্শক, ভিডিঅ'টোৰ মূল বিষয়বস্তুৰ মাজলৈ আগবঢ়াৰ পূৰ্বে কমেণ্টত আপুনি ভগৱান বিষ্ণুৰ নৱম অৱতাৰ গৌতম বুদ্ধ আৰু মাতা লক্ষ্মীৰ নামত অৱশ্যেই এটা কমেণ্ট লিখি অৱশ্যেই এটা ভিডিঅ'টোত লাইক কৰিব বুলি আশা কৰিছোঁ। প্ৰিয় দৰ্শক, জ্যোতি গণনা অনুসৰি 2026 বৰ্ষৰ এই বুদ্ধ পূৰ্ণিমাৰ দিনটোৰ পৰা এই চাৰি ৰাশিৰ জাতক জাতিকাসকলৰ বাবে অতি শুভ দিন আৰম্ভ হ'বলৈ গৈ আছে বুলি কোৱা হৈছে। প্ৰিয় দৰ্শক, 2026 বৰ্ষৰ বুদ্ধ পূৰ্ণিমাৰ যি তিথি লাগিব সেই তিথি 30 এপ্ৰিল বৃহস্পতিবাৰে ৰাতি প্ৰায় 9:13 পৰাই এই তিথি আৰম্ভ হ'ব আৰু এই বুদ্ধ পূৰ্ণিমাৰ তিথি 1 মেৰ দিনা ৰাতি 10:52 এই তিথি সমাপ্ত হ'ব। উদয়া তিথি অনুসৰি এই পূৰ্ণিমা তিথিৰ যি পূজা পাতল সেই পূজা পাতল 1 মেৰ দিনাই পালন কৰা হ'ব। প্ৰিয় দৰ্শক, বুদ্ধ পূৰ্ণিমা তিথি প্ৰতি বছৰে বহাগ মাহৰ পূৰ্ণিমা তিথিত পালন কৰা হয়। এই দিনাখন ভগৱান গৌতম বুদ্ধৰ জন্ম হৈছিল। ভগৱান গৌতম বুদ্ধই সকলোৰে জীৱনৰ প্ৰতি কৰোণা আৰু শিক্ষা দিয়ে। এই দিনাখন আপুনি কিছুমান কাম কৰাটো উচিত নহয়। আমি তাৰ বিষয়ে আপোনালোকৰ মাজলৈ এটা ভিডিঅ' প্ৰস্তুত কৰিম। এই দিনাখন কি কাৰ্য আপুনি কৰাটো উচিত নহয়। সেইবাবে এই চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, আপুনি শাস্ত্ৰ সম্বন্ধীয় প্ৰতিকাৰ জানিবৰ বাবে, নজনা কথাসমূহ জানিবলৈ চেনেলটো অৱশ্যেই ছাবস্ক্ৰাইব কৰি ৰাখিব। প্ৰিয় দৰ্শক, এই বুদ্ধ পূৰ্ণিমাৰ দিনা আপুনি পূজা পাতল কৰাটো খুবেই শুভ। এই দিনটোত ধ্যান আৰু মন্ত্ৰ জপ কৰাটো খুবেই শুভ। প্ৰিয় দৰ্শক, আমি আজি যি চাৰি ৰাশিৰ বিষয়ে ক'ব খুজিছোঁ, এই চাৰি ৰাশিৰ ওপৰত এক মহাসংযোগ স্থাপন হৈছে। প্ৰিয় দৰ্শক, ভগৱান গৌতম বুদ্ধ হৈছে ভগৱান বিষ্ণুৰ নৱম অৱতাৰ। সেইবাবেই আপুনি গৌতম বুদ্ধৰ যেতিয়া কৃপা দৃষ্টি লাভ কৰিব তেতিয়া আপুনি ভগৱান বিষ্ণুৰ কৃপা লাভ কৰিব সক্ষম হ'ব আৰু য'ত ভগৱান বিষ্ণু থাকিব তাত মাতা লক্ষ্মীও থাকে। প্ৰিয় দৰ্শক, মহাসংযোগৰ ফলত ভগৱান গৌতম বুদ্ধ আৰু ধন টকা সা সম্পত্তিৰ দেৱী মাতা লক্ষ্মীৰ কৃপাতেই এই চাৰি ৰাশিৰ ভাগ্যৰ দুৱাৰ মুকলি হ'বলৈ গৈ আছে 1 মে শুক্ৰবাৰৰ দিনা বুদ্ধ পূৰ্ণিমাৰ দিনটোৰ পৰা।
প্ৰিয় দৰ্শক, কেৱল ইমানেই নহয়, এই 4 ৰাশিৰ ওপৰত গ্ৰহ নক্ষত্ৰৰ পৰিৱৰ্তনৰ ফলত এক শুভ সংযোগ স্থাপন হৈছে। সেই শুভ সংযোগে সৌভাগ্য কঢ়িয়াই আনিব, মংগলময় কৰি তুলিব জীৱনটো এই 4 ৰাশিৰ। তেন্তে আহক আমি বেছি পলম নকৰি 4 ৰাশিৰ বিষয়ে জানি লওঁ। তাৰ পাছত আপোনাক জনাম এই দিনাখন কি বস্তু আপুনি আনক দিব নালাগিব আৰু আপুনি আনিব নালাগিব আৰু কি কাম কৰাটো প্ৰতিজন ব্যক্তিয়ে জৰুৰী খুবেই। 1 নম্বৰ ৰাশিটো হৈছে প্ৰিয় দৰ্শক মেঘ ৰাশি। যিসকল জাতক জাতিকাৰ নিজৰ নামটোৰ প্ৰথমৰ আখৰটো অ, আ আৰু লৰে আৰম্ভ হয়, সেইসকল জাতক জাতিকাৰ ৰাশি গণনা অনুসৰি তেওঁলোকৰ ৰাশিটো হয় মেঘ ৰাশি। সূৰ্য আৰু বুধ গ্ৰহৰ এক ৰাজযোগ সৃষ্টি হৈছে এই ৰাশিৰ ওপৰত, যাৰ ফলত কৰ্মক্ষেত্ৰত তেওঁলোকে সাফল্যতা লাভ কৰিবলৈ সক্ষম হ'ব। কেৱল ইমানেই নহয়, নতুন সুযোগ আহিব এই ৰাশিৰ জাতক জাতিকাসকলৰ সূৰ্য আৰু বুধ গ্ৰহৰ এক ৰাজযোগ সৃষ্টি হোৱাৰ ফলত। লগতে তেওঁলোকৰ আত্মবিশ্বাস বৃদ্ধি হ'ব। কেৱল ইমানেই নহয়, সম্পত্তি আৰু আৰ্থিক লাভ হোৱাৰো সম্ভাৱনা আছে মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ। মেঘ ৰাশিৰ জাতক জাতিকাসকলে মাতা লক্ষ্মীৰ কৃপাত তেওঁলোকে এই দিনটোৰ পৰা আৰ্থিক লাভ কৰিব পাৰিব। সেয়া লাগিলে ব্যৱসায় ক্ষেত্ৰতেই হওক, কৰ্মক্ষেত্ৰতেই হওক, যিকোনো ক্ষেত্ৰত আৰ্থিক লাভ হোৱাৰ প্ৰবল সম্ভাৱনা আছে এই ৰাজযোগ সৃষ্টি হোৱাৰ ফলত। বুদ্ধ পূৰ্ণিমাৰ দিনটোৰ পৰা এই ৰাশিৰ জাতক জাতিকাসকলে, শিক্ষাৰ্থীসকলে জ্ঞান অৰ্জন কৰিবলৈ সক্ষম হ'ব বুলি জ্যোতিগণনা অনুসৰি কোৱা হৈছে। লগতে বুদ্ধ পূৰ্ণিমাৰ এই পবিত্ৰ তিথিৰ দিনটোৰ পৰা পাৰিবাৰিক জীৱনলৈ সুখ আৰু সমৃদ্ধি আহিব মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ জীৱনৰ পৰা কিছুমান বাধা বিঘিনি ৰাহু কেতুৰ প্ৰভাৱ নাইকিয়া কৰিবৰ বাবে এই দিনাখন আপুনি এটা বস্তু আনক দিয়াৰ পৰা বিৰত থাকিব লাগিব আৰু নিজেও আপুনি আনিব নালাগিব। নহ'লে কেৱল মেঘ ৰাশিয়ে নহয়, সকলো ৰাশিৰ জাতক জাতিকাসকলৰ জীৱনতে ৰাহু কেতুৰ প্ৰভাৱ পৰাটো একেবাৰে নিশ্চিত। প্ৰিয় দৰ্শক, মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে বুদ্ধ পূৰ্ণিমাৰ দিনটো খুবেই শুভ। আমি ভিডিঅ'টোৰ শেষত আপোনাক কেইটামান বিশেষ কথা ক'ম। সেই বিশেষ কথাকেইটা আপুনি জনাৰ পূৰ্বে মেঘ ৰাশিৰ জাতক জাতিকাসকলে ভিডিঅ'টো কেতিয়াও আধৰুৱা নকৰিব। এইবাৰ আমি জানো আহক 2 নম্বৰ ৰাশিটোৰ বিষয়ে। 2 নম্বৰ ৰাশিটো হৈছে বৃষভ ৰাশি। যিসকল জাতক জাতিকাৰ নামৰ প্ৰথমৰ আখৰটো অচৌ, দীঘৌ, ই, এ, ঔ আৰু বৰে আৰম্ভ হয়, সেইসকল জাতক জাতিকাৰ ৰাশি গণনা অনুসৰি তেওঁলোকৰ ৰাশিটো হয় বৃষ ৰাশি। প্ৰিয় দৰ্শক, শুক্ৰ গ্ৰহ হৈছে সম্পদ আৰু সুখৰ গ্ৰহ। শুক্ৰ গ্ৰহে নিজৰ ৰাশিত থকাৰ বাবে বৃষ ৰাশিৰ জাতক জাতিকাসকলে এই দিনটোৰ পৰা ধন সম্পত্তি লাভ কৰাৰ বিশেষ সম্ভাৱনা আছে। লগতে পৰিয়ালত তেওঁলোকৰ সুখ সমৃদ্ধি বাঢ়িব। লগতে এওঁলোকৰ বিলাসিতাৰ ক্ষেত্ৰতো লাভ হোৱাৰ সম্ভাৱনা আছে। সৌভাগ্য বৃদ্ধি হ'ব এই দিনটোৰ পৰা এই ৰাশিৰ। আৰ্থিক ধন সম্পত্তি তেওঁলোকৰ বৃদ্ধি হ'ব। বিনিয়োগ কৰিলে যিকোনো কামত সেই কামত লাভান্বিত হোৱাৰ খুবেই সম্ভাৱনা আছে। প্ৰিয় দৰ্শক, নতুন সম্পত্তি এওঁলোকে ক্ৰয় কৰাৰ বাবে এই দিনটো খুবেই শুভ। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ বুদ্ধ পূৰ্ণিমাৰ দিনটোৰ পৰা তেওঁলোকৰ পৰিয়ালত, বন্ধুবৰ্গৰ লগত, পত্নীৰ লগত, প্ৰেমিকাৰ লগত সম্পৰ্ক অধিক মধুৰ হ'বলৈ গৈ আছে এই দিনটোৰ পৰা। কৰ্মত থাকিব এওঁলোকৰ স্থিৰতা আৰু সাফল্যতা। শিক্ষাৰ ক্ষেত্ৰতো অতিকৈ শুভ এই ৰাশিৰ বাবে। লগতে স্বাস্থ্য এওঁলোকৰ ভালে থাকিব এই দিনটোৰ পৰা। কিন্তু এই ৰাশিৰ জাতক জাতিকাসকলে নিজৰ স্বাস্থ্য ভালে ৰাখিবলৈ হ'লে ভোগ বিলাস এৰাই চলাটো খুবেই জৰুৰী। স্বাস্থ্যৰ প্ৰতি অলপ যত্ন ল'লে তেওঁলোকৰ স্বাস্থ্য খুবেই ভালে থাকিব বুলি কোৱা হৈছে জ্যোতিগণনা অনুসৰি।
লগতে জ্যোতি গণনা অনুসৰি কোৱা হৈছে বৃষ ৰাশিৰ জাতক জাতিকাসকলে বুদ্ধ পূৰ্ণিমাৰ দিনা নিজৰ সামৰ্থ্য অনুযায়ী দান বৰঙণি কৰক, তেতিয়া আপোনাৰ জীৱনত সৌভাগ্য বৃদ্ধি হ'ব। লক্ষ্মী দেৱীক পূজা কৰক। বুদ্ধদেৱক আপুনি পূজা কৰক এই দিনটোত। বুদ্ধদেৱৰ ফটো নাথাকিলে আপুনি ভগৱান বিষ্ণুকে লক্ষ্মী দেৱীৰ লগত পূজা কৰাটো খুবেই শুভ। আপুনি এই দিনাখন লক্ষ্মী নাৰায়ণক বা বুদ্ধদেৱক পূজা কৰাৰ বাবে অতি উত্তম দিন হিচাপে গণ্য কৰা হৈছে। গতিকে এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবেও বুদ্ধ পূৰ্ণিমাৰ দিনটো শুভ। এইবাৰ আমি জানো আহক ৩ নম্বৰ ৰাশিটোৰ বিষয়ে। ৩ নম্বৰ ৰাশিটো হৈছে মিথুন ৰাশি। যিসকল জাতক জাতিকাৰ নিজৰ নামৰ প্ৰথমৰ আখৰটো ক, ঘ, ঙ আৰু দ্বিতীয় স্বৰে আৰম্ভ হয়, সেইসকল জাতক জাতিকাৰ ৰাশি গণনা অনুসৰি নিজৰ ৰাশিটো হ'ব মিথুন ৰাশি। প্ৰিয় দৰ্শক, ২০২৬ বৰ্ষৰ ১ মে শুক্ৰবাৰৰ বুদ্ধ পূৰ্ণিমাৰ তিথিৰ দিনটোত মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ ওপৰত বৃহস্পতি গ্ৰহৰ প্ৰভাৱ পৰিব। ফলস্বৰূপে এওঁলোকে জ্ঞান অৰ্জন কৰিব পাৰিব। যোগাযোগ আৰু নতুন পৰিকল্পনা তেওঁলোকৰ সফল কৰি তুলিব পাৰিব। বৃহস্পতি গ্ৰহৰ অৱস্থানে জ্ঞান, শিক্ষা আৰু যোগাযোগ আৰ্থিক বৃদ্ধিত এওঁলোকক সহায় কৰিব যথেষ্ট পৰিমাণত। আৰু যিকোনো নতুন কাম আৰম্ভ কৰিলে তেওঁলোকে সেই নতুন কামত বৃহস্পতি গ্ৰহৰ শুভ প্ৰভাৱৰ ফলত সাফল্যতা লাভ কৰিবলৈ সক্ষম হ'ব। শিক্ষা, লেখা পঢ়াৰ ক্ষেত্ৰত এওঁলোকৰ উন্নত হ'ব। আৰ্থিক দিশৰ ক্ষেত্ৰত এওঁলোকৰ আয়ৰ নতুন উৎস মুকলি হ'ব বুদ্ধ পূৰ্ণিমাৰ দিনটোৰ পৰা। পৰিয়ালত সুখ সমৃদ্ধি থাকিব। ভাই ভনীৰ মাজত বন্ধুৰ সৈতে সম্পৰ্ক ভাল হ'বলৈ গৈ আছে। লগতে স্বাস্থ্যত মানসিক চাপ কমিব এই দিনটোৰ পৰা। কিন্তু অত্যাধিক আপুনি কথা বতৰা পতাৰ পৰা এৰাই চলিব লাগিব বুলি জ্যোতি গণনা অনুসৰি কোৱা হৈছে। মিথুন ৰাশিৰ জাতক জাতিকাসকলে শিক্ষা আহৰণ কৰক। এইদিনাখন বুদ্ধদেৱৰ জীৱন কাহিনীৰ বিষয়ে আপুনি পঢ়ক, আপুনি যাতে শিক্ষা লাভ কৰিবলৈ সক্ষম হয়। এইদিনাখন আপুনি যিকোনো নতুন কাম বা চুক্তি আৰম্ভ কৰিব পাৰে। ইয়াৰ ফলত সেই কামত আপুনি সফল হোৱাটো একেবাৰে নিশ্চিত। মুঠৰ ওপৰত বৃহস্পতি গ্ৰহৰ শুভ প্ৰভাৱৰ ফলত মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ ভাগ্যৰ দুৱাৰ মুকলি হ'ব এই দিনটোৰ পৰা। ৪ নম্বৰ ৰাশিটো হৈছে কুম্ভ ৰাশি। যিসকল জাতক জাতিকাৰ নিজৰ নামৰ প্ৰথমৰ আখৰটো তালবীয়া শ, দন্তীয়া শ আৰু মূৰ্ধন্য ষ আৰু গড়ে আৰম্ভ হয়, ৰাশি গণনা অনুসৰি এওঁলোকৰ ৰাশিটো হৈছে কুম্ভ ৰাশি। প্ৰিয় দৰ্শক, কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ ওপৰত ৰাহুৰ প্ৰভাৱ পৰিব। আপুনি নতুন সুযোগ লাভ কৰিব পাৰিব, কিন্তু আপুনি সাৱধানতা অৱলম্বন কৰিব লাগিব। আপুনি নতুন সুযোগ পাবৰ বাবে যিকোনো কাম কৰিলে সাৱধানতা অৱলম্বন কৰিলে আপোনাৰ বাবে খুবেই শুভ। আপোনাৰ ভাগ্যৰ দুৱাৰ মুকলি হ'ব যদি আপোনাৰ ৰাশিটো কুম্ভ ৰাশি হয়। আপোনাৰ এই বুদ্ধ পূৰ্ণিমাৰ দিনটোত হঠাৎ আৰ্থিক লাভ হোৱাৰ প্ৰবল সম্ভাৱনা আছে জ্যোতি গণনা অনুসৰি। কিন্তু প্ৰিয় দৰ্শক, আপুনি যিকোনো কামতে কেতিয়াও ৰিস্ক নল'ব। যিকোনো আপুনি কামত ৰিস্ক লৈ আপুনি টকা পইচা বিনিয়োগ নকৰিব এই দিনটোত পৰাপক্ষত। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ ২০২৬ বৰ্ষৰ বুদ্ধ পূৰ্ণিমাৰ দিনটোত পৰিয়ালৰ মাজত তেওঁলোকৰ সম্পৰ্ক উন্নত হ'ব। কিন্তু আপুনি এই দিনটোত হাই কাজিয়া বিতৰ্ক কৰাৰ পৰা বিৰত একেবাৰে থাকিব। ইয়াৰ প্ৰতি লক্ষ্য ৰাখিব। লগতে কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ মানসিক চাপ কমিব এই দিনটোত। কিন্তু স্বাস্থ্যৰ প্ৰতি অলপ আপুনি যত্ন লওক এই দিনটোত। জ্যোতিষশাস্ত্ৰই কৈছে কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে এই দিনাখন ধ্যান মন্ত্ৰ জপ কৰিব লাগে। ইয়াৰ ফলত আপুনি শান্তি লাভ কৰিব পাৰিব। ৰাহুৰ প্ৰভাৱ কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ ওপৰত পৰিব এই বুদ্ধ পূৰ্ণিমাৰ দিনটোৰ পৰা। সেইবাবে যিকোনো সিদ্ধান্ত লোৱাৰ আগতে আপুনি অলপ ভালদৰে চিন্তা কৰিহে সিদ্ধান্ত লোৱাটো খুবেই জৰুৰী। প্ৰিয় দৰ্শক, জ্যোতি গণনা অনুসৰি ২০২৬ বৰ্ষৰ বুদ্ধ পূৰ্ণিমাৰ দিনটো এই ৪ ৰাশিৰ বাবে অতিকৈ শুভ।
মাতা লক্ষ্মীৰ কৃপা লাভ কৰিব ভগৱান বিষ্ণুৰ অৱতাৰ গৌতম বুদ্ধৰ অসীম কৃপা লাভ কৰিব এই 4 ৰাশিয়ে লগতে যি বাকী আৰু 8 ৰাশি আছে সেই বাকী 8 ৰাশিৰ ওপৰত কেনেকুৱা প্ৰভাৱ পৰিব আমি তাৰ বিষয়ে আপোনালোকক চমুকৈ ক'ব খুজিছোঁ এতিয়া প্ৰিয় দৰ্শক সিংহ ৰাশি কৰ্কট ৰাশি কন্যা ৰাশি আৰু ধনু ৰাশি তুলা ৰাশি বৃশ্চিক ৰাশি আৰু মকৰ ৰাশি মীন ৰাশি এই 8 ৰাশিৰ জাতক জাতিকাসকলৰ ওপৰত কেতুৰ প্ৰভাৱ পৰিব বুদ্ধ পূৰ্ণিমাৰ দিনটোত গতিকে এই 8 ৰাশিৰ জাতক জাতিকাসকলে এই দিনাখন মনৰ শান্তি লাভ কৰিবৰ বাবে ধ্যান কৰক আপুনি যিকোনো বস্তু দান কৰক এনে কৰাটো অতি উত্তম বুলি কোৱা হৈছে এনে কৰাৰ ফলত আপোনাৰ সেই কেতুৰ প্ৰভাৱ নাইকিয়া হ'ব বুলি কোৱা হৈছে প্ৰিয় দৰ্শক বুদ্ধদেৱৰ কৃপাত আপুনিও শিক্ষা আৰু অহিংসা আৰু মনৰ শুদ্ধৰ ওপৰত আপুনি গুৰুত্ব দিব লাগে এই দিনাখন তেতিয়া আপুনি সুফল পাব পাৰিব বুলি কোৱা হৈছে প্ৰিয় দৰ্শক এই 8 ৰাশিৰ কৰ্মত স্থিৰতা আৰু পৰিয়ালত সুখ সমৃদ্ধি থাকিব কিন্তু স্বাস্থ্যৰ প্ৰতি খুবেই সাৱধান হ'ব লাগিব প্ৰতিটো ৰাশিৰ জাতক জাতিকাসকলে অত্যাধিক ৰাগ তামিক কাম এৰাই চলাটো এই দিনটোত খুবেই জৰুৰী তামিক কৰ্ম মানে হৈছে যিসমূহ অশুভ কৰ্ম সেইসমূহ কৰ্ম কৰাৰ পৰা বিৰত থাকিব লাগে দান বৰঙণি কৰক উপবাস পালন কৰক বুদ্ধদেৱৰ মূৰ্তিৰ সন্মুখত প্ৰাৰ্থনা কৰিলে অধিক সুফল লাভ কৰিব পাৰিব বুলি কোৱা হৈছে সকলো ৰাশিয়ে বুদ্ধ পূৰ্ণিমাৰ দিনা যিমান পাৰে ভগৱান গৌতম বুদ্ধৰ মন্ত্ৰ জপ কৰাটো খুবেই শুভ শুক্ৰবাৰ পৰাৰ বাবে আপুনি মাতা লক্ষ্মীকো ধ্যান কৰাটো অতিকৈ জৰুৰী প্ৰিয় দৰ্শক এতিয়া আমি জানো আহক এই দিনাখন কি বস্তু আনক দিব নালাগিব আৰু নিজেও আনিব নালাগিব প্ৰিয় দৰ্শক বুদ্ধ পূৰ্ণিমাৰ দিনটো অতিকৈ শুভ দিন এই দিনটোত আপুনি যিকোনো ক'লা বস্তু আনক দান হিচাপে কেতিয়াও নিদিব আপুনি কাকোৱে নিদিব আৰু নিজেও আপুনি কাৰো পৰা ক'লা সামগ্ৰী ক'লা বস্তু কেতিয়াও নানিব ক'লা দাইলেই হওক ক'লা কাপোৰেই হওক ক'লা তিলেই হওক যিকোনো ক'লা বস্তু আপুনি ক্ৰয়ো নকৰিব নিজেও নানিব আনকো নিদিব এই দিনটোত কাৰণ এই দিনটোত ক'লা বস্তু ক্ৰয় কৰিলে আনক দিলে আপোনাৰ ওপৰত ৰাহু কেতুৰ দুয়োজনৰে প্ৰভাৱ পৰিব যাৰ ফলত আপোনাৰ জীৱনত বহুতো অসুবিধাৰ সৃষ্টি হৈ পৰিব বিভিন্ন সমস্যাই গ্ৰাস কৰি ল'ব আপোনাক কেৱল ইমানেই নহয় ৰাহু কেতুৰ যি প্ৰভাৱ পৰিব সেই ৰাহু কেতুৰ প্ৰভাৱৰ ফলত ঘৰত ঋণাত্মক শক্তিয়ে বাস কৰি ঘৰখনত বেমাৰ আজাৰ বৃদ্ধি হ'বলৈ আৰম্ভ কৰিব গতিকে এই বস্তু আপুনি কেতিয়াও দান নকৰিব নিজেও নকৰিব আনৰ পৰাও নানিব এই দিনাখন আপুনি পাৰিলে আপুনি আহত গছৰ তললৈ যাব আহত গছ দৰ্শন কৰি আপুনি আহত গছজোপাৰ চাৰিওফালে 4বাৰ বা 7বাৰ আপুনি প্ৰদক্ষিণ কৰক নাইবা শিৱলিংগত আপুনি পানী অৰ্পণ কৰক গাখীৰ গংগাজল বেলপাত আপুনি অৰ্পণ কৰক ইয়াৰ দ্বাৰা আপুনি সুফল পাব পাৰিব প্ৰিয় দৰ্শক গতিকে এই কাৰ্য কৰক আপুনি সুফল পাবলৈ সক্ষম হ'ব বুদ্ধ পূৰ্ণিমাৰ দিনা তুলসীৰ তলত এগছি শুদ্ধ ঘিউ প্ৰদীপ অৱশ্যেই অৰ্পণ কৰিব ইয়াৰ দ্বাৰা ভগৱান বিষ্ণু খুবেই প্ৰসন্ন হ'ব মাতা লক্ষ্মীও আপোনাৰ ঘৰলৈ আকৰ্ষিত হ'ব গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিল আশা কৰোঁ ভিডিঅ'টো চাই নিশ্চয় উপকৃত হৈছে গতিকে আজিৰ ভিডিঅ'টোৰ পৰা আমি বিদায় লৈছোঁ আপোনালোক সকলো ভালে থাকক সুস্থ থাকক তাৰে আমিও কামনা কৰিছোঁ ধন্যবাদ